হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ নিশ্চয় ভাল, মোৰো ভাল। মই আজি আহিছিলোঁ ধেমাজিলৈ। তো ধেমাজিত আহিয়ে দেখিছোঁ ইয়াত মস্ত ধুমুহা আহিছিল। ধুমুহা আহি এনেদৰে গছ পৰি গোটেই ৰাস্তা ব্লক হৈ গৈছে। আৰু ইয়াতে এটা ডাঙৰ কথা হ'ল কি, মানুহ এজন বাইক চলাই আহিছিল, আহোঁতে মানে গছডাল পৰি মেলি ডাইৰেক্ট মানুহজন মৰি গৈছে। তো সেয়া শুনি মেলি বহুতেই বেয়া লাগিলে। তো আপোনালোককো মই ৰাস্তাত আহোঁতে অকণমান এনেকৈ দেখালোঁ ধেমাজিত কি হৈছিলে। গছ পৰি মেলি গোটেই ৰাস্তা ব্লক হৈ গৈছে। তো সেইটো কাৰণে মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ বোলো কেনেকৈ কি হৈছে। আৰু এনেকৈ বহুতৰে মানে ঘৰ টিনা উৰাই লৈ গৈছে। তো সেইকাৰণে মানে মই সেইবোৰ দেখাব নোৱাৰিলোঁ, কিন্তু মই আপোনালোকক এনেই অকণমান ভিডিঅ' দেখালোঁ। हेलो गाइस, आप सब कैसे हैं? मैं ठीक हूँ। मैं आज घूमने आई थी धेमाजी में आके देखा कि यहाँ बहुत बुरा तूफान आई थी। आके पूरा गच्छी गिरा के रास्ता ब्लॉक हो गए। और एक बड़ी बात है कि एक आदमी जो बाइक चला के आए थे रास्ते पे, तो उसके ऊपर में एक गच्छी गिर गई। गच्छी गिरने के बाद वो आदमी जो डायरेक्ट डेथ हो गई। तो सुन के बुरा लगा।